নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ মই আহিছোঁ চুলি স্পা কৰিবলৈ। এতিয়া মই স্পা কৰিব লৈছোঁ আৰু ইয়াতে বহি আছোঁ। থ্ৰেডিং কৰিব লগা আছে আৰু চুলিখিনি স্পা কৰিবলগীয়া হৈ আছে, মানে বহুত বেছি বেয়া হৈ গৈছে। ইয়াত দেখিছেনে মই চুলি স্পা কৰিবলৈ লৈছোঁ। এতিয়া ক্ৰীমবিলাক সানি আছে আৰু কি পাৰোঁ আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এইফালে দেখিছেনে মই এতিয়া থ্ৰেডিং কৰি আছোঁ। এয়া দেখিছে নহয়। এইফালে দেখিছেনে ৰাতি সাজৰ কাৰণে এয়া লৈছোঁ মই লোকেল মাছ নৈ, আৰু এইফালে আছে জিকা, আলু, বিলাহী এনেদৰে কাটি ল'লোঁ। আৰু এতিয়া মই মাছবিলাক ফ্ৰাই কৰি আছোঁ। জিকা, বিলাহী, আলু, মাছ এনেদৰে খাই বহুত বেছি ভাল লাগে। তো এইফালে বনাই ল'লোঁ, মই বনাই আছোঁ আৰু গুড মৰ্ণিং সকলোকে। আজি হ'ল যেইফালে মুচি আছোঁ মই ঘৰ, পকা ঘৰত চাগে থকা আমাৰ ভাগ্য নাই আৰু, সেয়েহে এনেকৈ মাটিয়ে মুচি জনমটো পাৰ কৰিব লাগিব। একদম বেয়া দেখিছেনে, গৰমত ইয়াত থাকিব পৰা নাই। এইফালে মুচিবলৈ লৈছোঁ ঘৰ। দুখীয়া মানুহ কি কৰিব, মাটিয়ে ঘৰ মুচিব লাগিব। আৰু আপোনালোকক সেইকাৰণে কৈছোঁ সোনকালে মোক মৰম যাচক, যাতে আপোনালোকৰ মৰমত মই বহুত বেছি কিবা কৰিব পাৰোঁ। তো সেয়াই, গৰম ইমান বেছি মাৰিছে আৰু কি ক'ব। এয়া দেখিছে গোটেই ঘামি অৱস্থা নাই। এতিয়া মই ঘৰটো মুচি লওঁ, আপোনালোকক দেখাই থাকিম কি পাৰোঁ। আপোনালোকক এটাই ৰিকুৱেষ্ট, আপোনালোকে মোক বহুত বেছি মৰম দিয়ক, যাতে মই আপোনালোকৰ মৰমত এনেকৈ ঘৰ মুচিব নালাগে আৰু মাটিয়ে। সেইকাৰণে আপোনালোকক কওঁ সোনকালে আমাক মৰম যাচক বেটিকে মোকে। আপোনালোকৰ মৰমত যাতে আমি আগলৈ এনেকৈ আৰু মানে মাটিয়ে মুচিব লগা নহয়, খুব সোনকালে আপোনালোকে মৰম যাচক। তো সেয়াই, মই এতিয়া মুচি লওঁ, মুচি কৰি লওঁ, তাৰপিছতে আকৌ লগ পাই আছোঁ। কাৰণ এতিয়া মই আপোনালোকক দেখাই থাকিলেতো নহ'ব, বহুত বেছি গৰম মাৰিছে। সেইকাৰণে সোনকালে মুচি লওঁ, তাৰ পিছৰখিনি কি কৰিব পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। আপোনালোকে শেষলৈকে চাই থাকিব। তো ঘৰ মুচি লওঁ, পাছত লগ পাই আছোঁ। মুচি থাকোঁতে এফালে খুৰীয়ে মাতিলে চাহ খাবলৈ। কি কয়, ভাল লাগে এনেকৈ মই কাম কৰি থাকিলে কোনোবাই যদি মানে চাহ তাহ বনাই দিয়ে, বহুত বেছি ভাল পাওঁ। খুৰী মোৰ কাৰণে বহুত বেছি ভাল। তো সেয়াই, মৰম দিলেহে মৰম পায়। তো ময়ো মৰম দিব লাগিব মৰম পাবলৈ হ'লে। তো তেনেকুৱাই আৰু এতিয়া মই যাওঁ খুৰীহঁতৰ ঘৰত চাহটো খাই লওঁগৈ, তাৰপিছত মুচিম। আৰু এটা ৰুম আছে, তাৰপিছতে আৰু আজৰি, আৰু মই দিনটোলৈ আজৰি। তো সেয়া, মই চাহটো খাই লওঁগৈ, আকৌ পাছত লগ পাই আছোঁ দেই। বাই বাই এতিয়া। মানে আমাৰ ঘৰৰ পৰা খুৰীহঁতৰ ঘৰলৈ বেছি দূৰ নহয়। এয়া দেখিছেনে মাছো 2 পিচ দি পঠালে। দুপৰীয়া খাম আৰু। তো এতিয়া আহি আছোঁ, এতিয়া ঘৰটো পুটুকৈ মুচি লওঁগৈ। সিফালে কাম কৰোঁতে এইফালে গাখীৰ গৰম কৰিবলৈ পাহৰি গৈছিলোঁ। বেটিৰ কাৰণে গাখীৰ গৰম কৰি আছোঁ, মোৰ কাৰণে লৈছোঁ আম খাবলৈ। এতিয়া মই আম কাটি লৈছোঁ, গতিকে মানে চালাতে পাই খাইছোঁ আৰু এতিয়া খাওঁ, মানে খাব মন গৈছে। বেছি নহয়, তিনিটাহে আৰু মিঠাই মুঠি খাবলৈ। আৰু মোৰ দেখিলে গোটেই একদম ঘামি অৱস্থা নাই। আৰু এটা কাটি চাউল ওলাই আছে বাৰু। ঘৰ মুচি কৰি পিনে বহুত বেছি ভাগৰ লাগিলে, গা পা ধুই মেলি আকৌ মই এতিয়া আম চাম খাবলৈ লৈছোঁ। আৰু এতিয়া চাগে খুৰীহঁতৰ ঘৰত তাতে থাকে পাৰে ভাগ খাইছোঁ, ককা ভাতলৈ লগত খুৱাই মানে তাই থাকোঁ আমিলে খাই লওঁ। তাই খাব নালাগে, গৰমত খাব মন গৈছে। আৰু এটা কাম কৰিম, মই ফেনখন এখন আনি লওঁ, বহুত বেছি গৰম যে। পুৰা বাহিৰৰ বান্দালে মই আনি ল'লোঁ ফেনখন। এতিয়া মই আনিছোঁ, ক'লে মই ভালে আৰু মই তাই ভাত খাওঁ, ইমান গৰম মাৰিছে ভাত খাব নোৱাৰি। মই এনেকৈ থাকোঁ,
অকলেনো কি কৰিম, এনেকৈ কিবা কিবি খাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো সেয়া মই মুখত একো ঘঁহিব পৰা নাই, ইমান বেছি গৰম, ক্ৰীম অকণ ঘঁহিবলৈ মানে বহুত বেছি চিন্তা হৈ গৈছে। তো এনেকৈ ভিডিঅ' বনালোঁ আৰু ভিডিঅ'বিলাক চাই থাকিব শেষলৈকে। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব, কাৰণ মই আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সোনকালে পাবৰ কাৰণে। তো ভিডিঅ'বিলাক চাই থাকিব আৰু আপোনালোকে মোৰ কেনেকুৱা ভিডিঅ' লাগে, মানে কেনেকুৱা ব্লগ লাগে আপোনালোকে জনাব, মই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আশীৰ্বাদ কৰিব। দেখিছেনে বাৰান্দাত এতিয়া মই একদম এনেকৈ পাতি পাৰি শুই আছোঁ, এইফালে লাগি আছে ফেন, এনেকৈ এডোখৰতে শুইছোঁ, ভাল লাগে আৰু।